21 চনত আপোনাৰ শৃংখল চলিহাৰ নেতৃত্বত আচলতে অখিল গগৈ বৃহৎ ভোটত জয়লাভ কৰিছিল। গতিকে এই যি আচলতে কথা বতৰা অখিল গগৈ যেতিয়া জেলত আছিলে তেতিয়া আমি ভাবিছিলোঁ অখিল গগৈ এজন প্ৰকৃত জাতীয়তাবাদী নেতা আৰু তেওঁৰ আদৰ্শক আমি সন্মান কৰিছিলোঁ। আৰু সেইটো কাৰণেই মই আমাৰ সংগঠনে শৃংখল চলিহাৰ বীৰ আছে সেনাই আৰু শিৱসাগৰ জিলাৰ কেইবাটাও জাতীয় জনগোষ্ঠীয় দল সংগঠনে অখিল গগৈক জিকাবৰ কাৰণে আপ্ৰাণ চেষ্টা কৰিছিলে। দিনত আমি একাকাৰ কৰি দিছিলোঁ, মানুহে ঘৰে ঘৰে গৈছিলোঁ, অখিল গগৈৰ কাৰণে ভোট ভিক্ষা কৰিছিলোঁ। কিন্তু পৰৱৰ্তী সময়ত আমি দেখা পালোঁ অখিল গগৈ কিন্তু প্ৰকৃত জাতীয়বাদী নহয়, এজন ভণ্ড জাতীয়তাবাদী নেতা। তেওঁ খিলঞ্জীয়া আমাৰ যিখিনি মানুহ আছে, খিলঞ্জীয়া অসমৰ মানুহখিনিৰ বাহিৰে মানুহখিনিক কিন্তু তেওঁ গুৰুত্ব প্ৰদান নকৰে। তেওঁ মাত্ৰ লক্ষ্য উদ্দেশ্য এটাই, কেনেকৈ মিয়াক তেওঁ সন্তুষ্ট কৰিব পাৰি। গতিকে অখিল গগৈ যিবিলাক চিন্তা চেতনা বৰ্তমান সময়ত আমি ধিক্কাৰ জনাওঁ, অখিল গগৈৰ আদৰ্শক আমি বৰ্তমান ধিক্কাৰ জনাওঁ। আৰু অখিল গগৈ সঁচা কথা ক'বলৈ গ'লে 2021 চনত আমি অখিল গগৈ যে জিকাইছিলোঁ, আমি জীৱনৰ এটা ডাঙৰ ভুল কৰিলোঁ বুলি এটা কিন্তু আমি উপলব্ধি কৰিছোঁ। আৰু অনাগত দিনত অখিল গগৈ কেতিয়াও কিন্তু শিৱসাগৰ সমষ্টিৰ মানুহে ভোট নিদিয়ে, কাৰণ শিৱসাগৰ সমষ্টিৰ মানুহে বা আমাৰ উজনি অসমৰ মানুহে সুৰক্ষিত ভৱিষ্যতৰ কথা চিন্তা কৰিছে। আৰু ইয়াক সুৰক্ষিত ভৱিষ্যতৰ কাৰণে অখিল গগৈৰ নিচিনা মানুহক, গৌৰৱ গগৈৰ নিচিনা মানুহক কিন্তু ৰাজনৈতিক প্ৰেক্ষাপটৰ পৰা সম্পূৰ্ণৰূপে টাটা বাই বাই কৰিব লাগিব। আৰু অখিল গগৈ যেতিয়া আচলতে কৈছে যে জেলৰ পৰা উলিয়াওঁতেই অখিল গগৈ 50% কাম সম্পন্ন হৈ গ'ল শিৱসাগৰৰ কাৰণে, আৰু 50% অখিল গগৈ কি কাম কৰিলে আপুনি কওকচোন। প্ৰথম কথা হৈছে অখিল গগৈ কামেই নকৰিলে। কাম নকৰিলে কাৰণেতো কৈছে জেলৰ পৰা ওলাওঁতে 50% কাম শেষ হৈ গ'ল বুলি। তাৰমানে তেওঁ কামেই কৰা নাই। কি কাম কৰিলে তেওঁ? কেৱল মাত্ৰ আপুনি মন কৰিব, কেৱল মাত্ৰ আমি ভোট ৰাস্তা এটা পাবৰ কাৰণে ভোট নিদিয়া নহয়, হস্পিটেল এখন পাবৰ কাৰণে ভোট দিয়া নহয়, পেট্ৰল ডিজেলৰ মূল্য বৃদ্ধিৰ কাৰণে ভোট দিয়া নহয়, অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ কাৰণে ভোট দিয়া নহয়। ভোট কিন্তু বিভিন্ন ধৰণৰ বিষয়ৰ ওপৰত দিয়া হয়। ভোট দিয়া হয় দেশখনৰ সুৰক্ষাৰ কাৰণে, ভোট দিয়া হয় জাতিটোৰ সুৰক্ষাৰ কাৰণে, ভোট দিয়া হয় জাতিটোৰ সভ্যতা সংস্কৃতিৰ সুৰক্ষাৰ কাৰণে, ভোট দিয়া হয় অসমৰ বাই ভনীসকলৰ এক সুৰক্ষিত ভৱিষ্যতৰ কাৰণে। সেইকাৰণে কিন্তু ভোট দিয়া হয়। সেই কামখিনি অখিল গগৈ কৰিছে নাই কৰা? অখিল গগৈ আজি খিলঞ্জীয়া আমাৰ যিখিনি ভূমিপুত্ৰ আছে, ভূমিপুত্ৰ মানুহখিনি ভৱিষ্যতৰ কাৰণে কি কাম কৰিছে? গতিকে ৰাইজে কথা বতৰাবিলাক দেখা পাইছে। কেৱল মাত্ৰ মিয়া পিটি কৈ থাকিলে কিন্তু উজনি অসমৰ মানুহে ভোট নিদিয়ে, কাৰণ উজনি অসমৰ প্ৰকৃত খিলঞ্জীয়া মানুহে কেতিয়াও মিয়া সমৰ্থন নকৰে। আৰু সেই কথাখিনি ইতিমধ্যে অখিল গগৈ লাহে লাহে বুজি পোৱা হৈছে। আৰু অখিল গগৈ যে এইবাৰ 2026 চনৰ নিৰ্বাচনত যে শিৱসাগৰ সমষ্টিৰ পৰা টাটা বাই বাই হ'ব, এইটো কথাটো স্পষ্ট হ'ব। আৰু এই যে আচলতে বেনাৰ পোষ্টাৰিং ফালিলে, এতিয়া আপোনালোকৰ পৰৱৰ্তী আচলতে কি হ'ব? এজাহাৰ দাখিল কৰিব নে কি কৰিব? আমি নিশ্চয় এজাহাৰ দাখিল কৰিম, সেইটো স্পষ্ট কথা। আৰু আমি অহা কাইলৈ শিৱসাগৰ জিলাত প্ৰায় 100খনতকৈ ওপৰত আমি বেনাৰ লগাম। কাইলৈৰ পৰা আৰম্ভ হ'ব আমাৰ অভিযানৰ, আৰু তীব্ৰতৰ হ'ব এতিয়া অভিযান।